ছাত্ৰীসকল, আজি মই তোমালোকক এটা নতুন পাঠ দিবলৈ আহিছোঁ। পাঠটো হৈছে ৰেখা আৰু কোণ। এপ্ৰিল মাহৰ চিলেবাছত ৰেখা আৰু কোণো আছে। ৰেখা আৰু কোণ। ইংৰাজী টাৰ্মটো মনত ৰাখিবা, লাইনছ এণ্ড এংগুল, ANGLE, এংগুল, হয়নে? আমি এইবোৰ কথা আগতে পাই আহিছোঁ, তথাপিও মই পুনৰ আলোচনা তোমালোকক কৰি দিছোঁ পাঠটোৰ কাৰণে। ৰেখা হৈছে যেতিয়া এটা বিন্দুৱে দুয়োফালে অসীমলৈ গতি কৰে। যেতিয়া এটা বিন্দুৱে দুয়োফালে অসীমলৈ গতি কৰে। তেতিয়া তাকেই ৰেখা বোলে। হৈছেনে? ৰেখা বোলে। ৰেখা জ্যামিতিত চিহ্নেৰে বুজোৱা হয়। হৈছেনে? চিহ্নেৰে বুজোৱা হয়। যদি AB এডাল ৰেখা হয়, তেতিয়া ইয়াক AB এনেদৰে লিখা হয়। ছাত্ৰীসকল, আমি ৰেখাৰ কল্পনাহে কৰিব পাৰোঁ। ৰেখা কেতিয়াও আমি আঁকিব নোৱাৰোঁ, মনত ৰাখিবা। আমি ৰেখা কেতিয়াও আঁকিব নোৱাৰোঁ। আমি যিবিলাক জ্যামিতিত ৰেখা বুলি কওঁ আচলতে, সেইবিলাক আচলতে ৰেখাৰ একো-একোটা খণ্ড বা অংশ। সেইকাৰণে সিহঁতক কোৱা হয় ৰেখাখণ্ড। তেনে ৰেখাৰ সৰু সৰু খণ্ডবিলাকক ৰেখাখণ্ড বোলে। ৰেখাখণ্ডৰ দুটা প্ৰান্ত বিন্দু থাকে। যেনে উদাহৰণস্বৰূপে AB এডাল ৰেখাখণ্ড। ইয়াৰ A বিন্দুটো আৰু B বিন্দুটোক প্ৰান্ত বিন্দু বোলে। কি বুলি ক'লোঁ? প্ৰান্ত বিন্দু বোলে। ৰেখাখণ্ড জ্যামিতিত এনেদৰে লিখা হয়। ৰশ্মি। এটা বিন্দুৱে এফালে অসীমলৈ গতি কৰিলে তাকে ৰশ্মি বোলে। এইবোৰ 5-6ত পাই অহা কথা, তথাপি মই পুনৰাবৃত্তি কৰিছোঁ দেই। এতিয়া চোৱা, এইটো এটা বিন্দু আৰু এইটো এটা বিন্দু, A বিন্দু, আৰু এইডাল এইফালে
অসীমলৈ গতি কৰিছে, অসীমলৈ গতি কৰিছে, তেতিয়া এইডালেই হ'ব ৰশ্মি। কি হ'ব? এইডাল হ'ব ৰশ্মি। এতিয়া ছাত্ৰীসকল, যদিও ৰেখাক এই দুয়োফালে কাঁড় চিনেৰে ৰেখাখণ্ডক এনেধৰে আৰু ৰশ্মিক এফালে কাঁড় চিনেৰে বুজোৱা হয়, কিন্তু এই সাধাৰণতে জ্যামিতিত সকলোবিলাক বুজাবলৈ কেৱল ইয়াৰ ওপৰত এনেদৰেই লিখা হয়। মনত ৰাখিবা হা। এতিয়া আমাৰ দ্বিতীয় কথাটো হৈছে কোণ কাক বোলে? কোণ কাক বোলে? কোণ হা, কোণ। দুডাল ৰশ্মিৰ প্ৰান্তবিন্দু যদি একেটাই হয়, তেতিয়া সিহঁতে এটা কোণ উৎপন্ন কৰে, এটা কোণ উৎপন্ন কৰে। এটা কোণ কি ক'লোঁ মই? উৎপন্ন কৰে। এটা কোণ উৎপন্ন কৰে। এতিয়া কোণ উৎপন্ন কৰে। কোণ গঠন কৰা ৰশ্মি দুডালক কোণটোৰ বাহু বোলে। কোণ গঠন কৰা ৰশ্মি দুডালক কোণৰ বাহু বোলে আৰু প্ৰান্তবিন্দুটোক আৰু যিটো বিন্দুত মিলিত হয় তাক কোণটোৰ শীৰ্ষবিন্দু বোলে। শীৰ্ষবিন্দু বোলে। তেতিয়াহ'লে মই এটা কোণ আঁকিম। এতিয়া কোণটো আঁকিম। মই সদায় ৰঙাৰে আঁকিছোঁ, তোমালোকে বুজিব পাৰিবৰ কাৰণে মই ৰঙাৰে আঁকিছোঁ। এতিয়া চোৱা, এইডাল ৰশ্মি, এইডাল হৈছে A, B আৰু C। AB এডাল ৰশ্মি, AC এডাল ৰশ্মি, ইহঁতে এইটো বিন্দুত লগ লাগিছে আৰু এটা কোণ উৎপন্ন হৈছে, আৰু ইয়াৰ এইটো শীৰ্ষবিন্দু বুলি কয়, আৰু ইয়াক AB আৰু ACক ইয়াৰ বাহু বুলি কয়। মনত ৰাখিবা, সদায় কোণটো লিখোঁতে BAC লিখে, BAC এনেদৰে লিখে, কাৰণ মাজৰ আখৰটো মাজত লিখে। মনত ৰাখিবা। এতিয়া আমি কোণ কেইবা প্ৰকাৰো পাম। আমি কি কৈছোঁ? কোণ কেইবা প্ৰকাৰো পাম। সাধাৰণতে কোণ সূক্ষ্ম কোণ, সমকোণ, স্থূল কোণ, সৰল কোণ আৰু প্ৰত্যাৱৰ্তী কোণ বা প্ৰবৃদ্ধ কোণ। প্ৰত্যাৱৰ্তী কোণ বা প্ৰবৃদ্ধ কোণ। এইকেইটা কোণ তোমালোকৰ ইয়াত আছে হা। এতিয়া সূক্ষ্ম কোণ হৈছে
সূক্ষ্ম কোণ সূক্ষ্ম কোণ যি কোণৰ মান 90 ডিগ্ৰীতকৈ সৰু তাক সূক্ষ্ম কোণ বোলে। সূক্ষ্ম কোণ বোলে। অৰ্থাৎ আমি 1 ডিগ্ৰীৰ পৰা 79 ডিগ্ৰীলৈকে আঁকিব পাৰোঁ। সাধাৰণতে 1 ডিগ্ৰী 2 ডিগ্ৰী কোণ নেআঁকে। 15 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 75 ডিগ্ৰী এইবোৰ হ'ব সূক্ষ্ম কোণ। মই চিত্ৰত এটা সূক্ষ্ম কোণ অংকন কৰিছোঁ, তোমালোকে চাবা। সূক্ষ্ম কোণ অংকন কৰিছোঁ ধৰা হ'ল মই 60 ডিগ্ৰী কোণ এটা আঁকিছোঁ, আৰু সেইটো জানো সূক্ষ্ম কোণ নহয়, কিন্তু মই কোণটো অনুমানত আঁকিছোঁ। মই কেতিয়াও কোণমান যন্ত্ৰ লৈ কোণটো অঁকা নাই। 60 ডিগ্ৰী কোণ এটা আঁকিছোঁ। আমি 60 ডিগ্ৰী কোণটো কম্পাছৰ সহায়তো আঁকিব জানো। আমি আগতে কৰিছোঁ, 7ত কৰিছোঁ। গতিকে মই এতিয়া সেইটো নকৰি মই স্কেলেৰে সাধাৰণতে কোণ এটা আঁকিছোঁ, আৰু মই সেইটোক 60 ডিগ্ৰী বুলি কৈছোঁ। আৰু এই 60 ডিগ্ৰীটোৱে হৈছে সূক্ষ্ম কোণ। দেখিলানে? এই 60 ডিগ্ৰীটোৱে হৈছে সূক্ষ্ম কোণ। আজি আৰু মই বেছি ক্লাছ নিদিওঁ, তোমালোকৰ নতুন লেচনটো আৰম্ভ কৰিছোঁ। গতিকে তোমালোকে এইখিনি কথাকে চাবা, আৰু মই তাৰ পাছত তোমালোকক এই চেপ্টাৰটো লাহে লাহে মই তোমালোকক দি থাকিম।